হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকক প্ৰথমতে দেখুৱাব লৈছোঁ ফুল ৰুবলৈ ৰেডি কৰি আছিলোঁ, মানে তাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। এয়া দেখিছে পাপাই মাটি খান্দি আছে, লগতে ময়ো আহিলোঁ ভিডিঅ' কৰিবলৈ। এয়া আমাৰ ফুল আছিলে, এইজোপা ফুলৰ নাম নাজানো, আপোনালোকে জানে যদি ক'ব। ধুনীয়াকৈ ফুলি আছে। ফুল ৰুই লওঁ। এটা ফুলৰ টাব বাকী আছিল, তাতে ৰুই আছোঁ মই। এইজোপা ৰুলোঁ, এতিয়া পানী দি দিওঁ। এইফালে পাপা আৰু পাপাৰ ফ্ৰেণ্ড ধান মেলি আছিল, লগতে ময়ো অকণমান হেল্প কৰি দিলোঁ। চাই থাককচোন ভিডিঅ'টো শেষলৈকে। এয়া মোৰ ধান মেলা কাম হৈ গৈছে। আজি মানে আমাৰ ঘৰত বাইদেউ এজনী আহিছে অকণমান কামত হেল্প কৰি দিবলৈ, মানে হাজিৰা কৰিবলৈ আহিছে ওচৰৰে বাইদেউ এজনী। আমি মানে যোৱাকালি মাৰ্কেট গৈছিলোঁ। মাৰ্কেট যাওঁতে মানে ফুলৰ টাবকেইটা লৈ আহিলোঁ, লগতে ফুল কেইটামানো কিনি আনিলোঁ। তাকে ৰুই আছিলোঁ। এতিয়া মই ঘৰৰ ভিতৰলৈ আহিলোঁ, গা পা ধুই ল'লোঁ। এতিয়া মই ভাত চব্জি বনাওঁ বুলি ভাবিছোঁ। কি বনাওঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম, চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। ৰাতিপুৱাতে মাছ কেইটামানো ৰাখিছিলোঁ বেপাৰীৰ পৰা, তাকে অকণমান বাছি কুচি লৈছোঁ। এয়া মোৰ মাছ বাছি ধুই কৰি হৈ গ'ল। কেইটামান নিয়াৰে ফ্ৰাই কৰিম, কেইটামান পানী ভাজিম, চাই থাকিব। এইকেইটা ফ্ৰাই কৰিম আৰু সেই দুটা দেখিছে সেইকেইটা শুকলতি পাতৰ লগত ভাজিম। এয়া দেখিছে মই এইকেইটা ফ্ৰাই কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ, আৰু কি কৰোঁ চাই থাককচোন শেষলৈকে। এয়া দেখিছে আমাৰ বাইদেৱে ঘৰ মুচি হৈ গৈছে অলৰেডি। ইফালে মই ভাত চব্জি বনাই আছোঁ।
মাছ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই মাছটো শুকলতি পাতৰ লগত পানী ভাজিম। সেইফালে দালি বহাই থৈছিলোঁ, দালিটো চিটি মাৰিল, মই বন্ধ কৰি দিলোঁ। এয়া শুকলতি পাতকেইখন মই কাটি দিছোঁ। তাৰপিছত মই পানীখিনিও দি দিলোঁ। এয়া দেখিছে মাছৰ চব্জি পুৰা হৈ গৈছে। মাছ আৰু শুকলতি ভাজিছোঁ, পানীখিনি শুকাবলৈ দিম। তাৰপিছত এইফালে দালি বইল কৰিছোঁ, দালিটো চিটি মাৰিলে তাৰপিছত মই পানী দি বহাই থৈ দিছোঁ। এতিয়া উতলা নাই, উতলিব আৰু। মাছত অকণ হালধি কম হৈছে, হালধি দিবলৈ লাগিব। চাই থাকক ভিডিঅ'টি শেষলৈকে। ভাত খোৱা বোৱা হৈ গ'ল, এতিয়া বেজি ল'বলৈ যাওঁ বুলি ভাবিছোঁ। ইমানেই জল্দি কৰি বেজি ল'বলৈ আহিছোঁ নহয়, আপোনালোকক দেখুৱাবই নোৱাৰিলোঁ। এয়া বেজি ল'বলৈ আহি পালোঁ, নাম চাম লিখি আছে। এফালে মোক আজি ছেকেণ্ড না বড়ো নিচিনা লগা নাই একো পিন্ধা নাই জানুৱাৰী মাহত এতিয়া নতুন কথা আহে না নাহে। ভেকচিন লৈ আহি গ'লোঁ, ভেকচিন লৈও আহি পাই গ'লোঁ। আপোনালোকক ইমানখিনি দেখুৱাব নোৱাৰিলোঁ, আহিয়ে লগালগ কামত ধৰিলোঁ। এয়া দেখিছে মই ধান চপোৱা কামত লাগি গ'লোঁ। চাই থাককচোন ভিডিঅ'টো। হেল্ল' বন্ধু বান্ধৱীসকল, ফাইনেলি মোৰ সকলোবোৰ কাম হৈ গ'ল। তাৰপিছতে মই ফুলকেইটা ক'ত আনি থ'লোঁ চাওকচোন। অকণমান ধান চান চপালোঁ, লগতে মই এয়া ফুলবোৰ ধুনীয়াকৈ ভিতৰতে লাইনকৈ দি দিলোঁ। ভিতৰত দি দিলোঁ, আপোনালোকে দেখা পাইছে চাগে। ধুনীয়াকৈ আগত 3 জুপি আছিল, এতিয়া বহুতকেই জুপি হৈ গ'ল। মই এতিয়া এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। সন্ধিয়াও হ'ল, আন্ধাৰো হ'ল। আমাৰ ইয়াত কাৰেণ্ট নাই, কেবল কাৰেণ্ট টানিছে, ৰাস্তাত গোটেই বনাই আছে, সেইকাৰণে কাৰেণ্ট নাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। বাই বাই।